নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আজি আপোনালোকৰ মাজতে এটা নতুন ভিডিঅ' লৈ আহিছোঁ, য'ত আমি আলোচনা কৰিম পেটৰ চৰ্বি কেনেকৈ ৰিডিউচ কৰিব পাৰি। তাৰ কেইটামান আমি এক্সাৰচাইজ লৈ আহিছোঁ, যিকেইটা আমি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক কৰি দেখুৱাম। বন্ধুসকল, যেতিয়া আপোনাৰ পেটৰ চৰ্বি বহুত থাকে, তেতিয়া ৰানিং কৰাত বহুতখিনি অসুবিধা হয় আৰু পেটটো বহুত সোনকালে বিষ হয়। চ' যেতিয়ালৈকে আপোনাৰ পেটটো মজবুত নহয় বা আপোনাৰ পেটৰ চৰ্বি নকমে, তেতিয়ালৈকে আপুনি ৰানিঙত সম্পূৰ্ণ ফ'কাছ দিব নোৱাৰে। আপোনাৰ ৰানিঙত যিটো আপোনাৰ বেষ্ট হয়, সেই বেষ্টটো আপোনালোকে দিব নোৱাৰে। চ' আমি যিকেইটা এক্সাৰচাইজ আপোনালোকক কৰি দেখুৱাম, সেই এক্সাৰচাইজকেইটা যদি কণ্টিনিউ ৰানিং কৰাৰ পিছত কৰে, আপোনালোকৰ বহুত সোনকালে পেটৰ বেলি ফেট যিটো আছে সেইটো ৰিডিউচ হ'ব আৰু আপোনাৰ পেটটো বহুত সোনকালে মজবুত হ'ব। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমবাৰ যদি আমাৰ চেনেলত আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো হিট কৰিব, আমাৰ কোনো নটিফিকেশ্যন যাতে আপোনালোকে মিছ নকৰে। যিকোনো এক্সাৰচাইজ কৰাৰ আগতে আপোনালোকৰ নিজৰ বডিটো অলপ ৱাৰ্ম আপ কৰিব লাগে। চ' আমি অলপ ৱাৰ্ম আপ কৰি ল'ম এতিয়া। আমি এতিয়া প্ৰথম যিটো এক্সাৰচাইজ সেইটো আপোনালোকক কৰি দেখাম। চাওক আমি কিদৰে কৰিম, কিদৰে পজিশ্যন ল'ম। প্ৰথম এক্সাৰচাইজ যিটো হ'ব, আপোনালোকৰ এনেকৈ দুটা ভৰি এনেকৈ ক্ল'জ কৰি ল'ব আৰু ক্ল'জ কৰি আপোনাৰ যিটো আপাৰ বডি আছে, বছ সেইটো জাষ্ট হাফ কৰি উঠাব। পজিশ্যন চাওক কেনেকৈ, বছ ইমানটো উঠাব লাগে। ইয়াৰ আপোনালোকে তিনিটাকৈ 20টা তিনিটা ছেট কৰিব পাৰে। আমি এতিয়া প্ৰথম 15টা মাৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 নৰ্মেল। সেইটো আছিলে আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ, যিটো আমি এতিয়া এইটো এক্সাৰচাইজ কৰিলে আপোনাৰ কি হয়, যিটো আপাৰ ফেট আছে সেই ফেটটো কমোৱাত হেল্প হয়। আমি এতিয়া নেক্সট যিটো এক্সাৰচাইজ আছে সেইটো কৰিম। পজিশ্যন হ'ব এইটো আপোনাৰ দুইখন হাত এনে তলত তেনেকৈ ৰাখি ল'ব আৰু দুইটা ভৰি এইদৰে ৰাখিব। নৰ্মেল। এইটো এক্সাৰচাইজো আপোনালোকে ইয়াৰ 20টাকৈ 3টা ছেট কৰিব পাৰে। আপোনাৰ এইটো আছিলে আপোনাৰ যিটো লোৱাৰ এপছ আছে, সেই লোৱাৰ এপছত বহুত প্ৰেছাৰ পৰে। চ' আমি নেক্সট 3 নম্বৰ এক্সাৰচাইজ আহিছোঁ। পজিশ্যনৰ পৰা চাই লওক এইটো। আমি এতিয়া যিটো 4 নম্বৰ এক্সাৰচাইজ সেইটো এক্সাৰচাইজ কৰি দেখাম। পজিশ্যন চাওক, দুইখন এইদৰে পাছত এনেকৈ ছাপৰ্ট দি ল'ব আৰু দুইটা ভৰি এইদৰে ৰাখিব।
আৰু এইটো আছিলে আপোনাৰ যিটো 4 নম্বৰ এক্সাৰচাইজ আমি এতিয়া আপোনালোকক কৰি দেখাম যিটো 5 নম্বৰ মানে যিটো লাষ্ট এক্সাৰচাইজ পজিশ্যনটো চাওক কিদৰে কৰোঁ আমি Normal. So friend, এইকেইটা আছিলে আজি আমাৰ এক্সাৰচাইজ যিকেইটা আপোনালোকক ভিডিঅ'টোৰ মাধ্যমে কৰি দেখুৱালোঁ আৰু আপোনালোকে এইকেইটা এক্সাৰচাইজ কণ্টিনিউ ৰানিং কৰি অহাৰ পিছত প্ৰতিটো এক্সাৰচাইজৰে 15 to 20 তিনিটাকৈ ছেট কৰিব তেতিয়া আপোনালোকৰ বহুত সোনকালে যিটো পেটৰ চৰ্বি আছে বহুত সোনকালে কম হ'ব লগতে আপোনালোকৰ যিটো দৌৰিলে বা ৰানিং কৰিলে পেট বিষ হয় সেই পেট বিষটো নোহোৱা হ'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ এটা লাইক আৰু কমেণ্টে আমাক বহুতো মটিভেট কৰে চ' আজিলৈ ইমানেই পুনৰ আকৌ লগ পাম নতুন ভিডিঅ'ত জয় হিন্দ জয় ভাৰত নমস্কাৰ